বন্দুকৰ শক্তি বেছি নে কলমৰ শক্তি বেছি? এনেকুৱা সাধাৰণতে কোৱা হয় যে কলমৰ শক্তি অপাৰ, কলম বহুত শক্তিশালী, কিন্তু আজি সেই কলমে কঁপিছে। কিয়নো আজি যিজন ব্যক্তিৰ কাৰণে কলমটো কঁপিছে সেই ব্যক্তিজনৰ কাহিনীৰ শক্তি তাতকৈ বহু গুণে বেছি। এই কাহিনী গুৱাহাটীত এজন কৰ্মচাৰীয়ে ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ বা সংশোধনী কৰিবলৈ আহিছে। কিন্তু এই কৰ্মচাৰীজনে এজন বিশেষ মানুহৰ নাম কৰ্তন কৰিব পৰা নাই। তেওঁৰ কলমত ইমান শক্তি নাই যে সেই বিশেষ মানুহজনৰ নাম কৰ্তন কৰিব পাৰে। সেই মানুহজনৰ নামেই হৈছে জুবিন গাৰ্গ। তেওঁৰ কলমৰ শক্তি কাম কৰা নাই। তেওঁৰ কলমৰ শক্তি ইমানো শক্তিশালী নহয় যে তেওঁ ভোটাৰ তালিকাত লিখে যে জুবিন গাৰ্গৰ নামটো কৰ্তন কৰিব লাগে। সেয়েহে তেওঁ ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ ওপৰতে নিজৰ মনৰ কথাটো লিখিছে। সাধাৰণতে এজন ব্যক্তিৰ মৃত্যুৰ পিছত সেই নাম কৰ্তন কৰা হয়, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত এই কথা একেই নহয়। ওপৰতে সেই কৰ্মচাৰীজনে লিখিলে তেওঁ সদায় অমৰ হৈ থাকক, তেওঁ চিৰদিন শান্তিত থাকক। যেন মনৰ কথাটো লিখি এটা কথা বুজাই দিলে যে সঁচাই কলমৰ শক্তি যিমান শক্তিশালী নহলেও জুবিন গাৰ্গৰ সত্তাতকৈ শক্তিশালী নহব পাৰে। আজি হয়তো জুবিন গাৰ্গ